না এইটো ডাঙৰ এইটো শিঙি চাওক আছে কিমান তো নমস্কাৰ সকলোকে আকৌ এটা নতুন বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো আজি এটা বিশেষ ঠাইলৈ গৈ আছোঁ আৰু মোৰ লগত আছে ভাইটি এতিয়া মৃত্যুঞ্জয় ভাইটি আৰু মই গৈ আছোঁ আৰু কি কৰিব গৈ আছোঁ সকলোখিনি বস্তু অলপ পিছতে দেখা পাব ভিডিঅ'ত তো ভিডিঅ'টো শেষলৈকে চাই থাকক দেখাই ল'ব লাগিব অলপমান চাহ নে কি ভাইটি য়েছ অলপমান চাহ খাই লৈছোঁ তাৰপিছত গৈ আছোঁ পুখুৰীলৈ নেকি আৰু চাওক না একদম মাছ ধৰা কাষ্টিম মানে ড্ৰেছটো আৰু বেলেগ হাফ পেণ্টখন এইখন চাওক না আমাৰ ফিন্দুৰ তাৰমানে এইখন পিন্ধি লৈছোঁ চোলা আৰু এইফালে ভাইটিও আছে আমি গৈ আছোঁ এতিয়া পুখুৰীলৈ দেখাই আছোঁ একটাও নাপায় ঐ গীতে আৰু ষ্টাৰ্ট কৰিছোঁ ধৰিবলৈ অলপ একদম ধৰি আছে পুখুৰীত আপোনাৰ চাওক না অলপ অলপকৈ সিঁচি আছে মেচিনেদি ইয়াৰ পৰা তাতে লাগিন ধৰিলি নে মাছ বঢ়িয়া গুড বলো 1 2 3 সেই হ'ল মেইন পইণ্টটো আছে চাওক সৌফালে এইফালে শিঙি এইটো দেখিছা ৱাও এই মাছৰ বিন্ধা খাই চাওক না বাইদেউৰ আঙুলিৰ অৱস্থা চাওক না অৱস্থা একদম বিকি গৈছে যিজনে মানে শিঙি মাছৰ বিন্ধা খাইছে নহয় সিহে গম পায় আচলতে কেনেকুৱা বিষ একদম বৈধ বিষ ডাঙৰ পুখুৰী কিন্তু এইটো হৈছে মেইন পইণ্টটো ক'লোঁ যে এইটোৱে মেইন পইণ্টটো অৰ্থাৎ মাছৰ খুলি চাওক না কিমান পাইছে কিন্তু পানী বেছি নাই কেৱল বোকা আছে কিমান ইহঁতৰ অৱস্থা বেয়া একদম হাঁহৰ আৰু আমাৰ তোৰ বাদে একদম অৱস্থা বেয়া মাছখিনি ধুই ল'ব মানে গৈ আছোঁ এতিয়া খালি মানে সৌতাৰ পৰা ইয়াতে সিঁচি দিছিল না পানীখিনি তো ইয়াতে আছে ইয়াতে ভালকৈ ধুই ল'ব তাৰমানে মাছখিনি চাওক না যেতিয়া ধৰি আছিলোঁ তাৰমানে ইয়াতে যেতিয়া ধৰি আছিলোঁ তেতিয়া মাছবিলাক কিন্তু বেছি নাছিল তাৰমানে দেখা পোৱা নাছিলোঁ এতিয়া চাওক না এনেকৈ ওলাইছে চাওক এইবিলাক দেখিছা এইবিলাক দেখিছা যেতিয়া ধৰি আছিলোঁ তাৰমানে যেতিয়া ইয়াত ধৰি আছিলোঁ তেতিয়া কিন্তু মাছ দেখা নাছিলোঁ এতিয়া সেই ইয়াত ধৰা হ'ল ন ইয়াত ওলাই আছে এতিয়া মাছবিলাক চাওক তো মাছ কাছ ধৰিলে চবতকৈ ডেঞ্জাৰ হৈ পৰে এইবিলাক পুখুৰীৰ ছাইডবিলাক ইয়াতে তাৰমানে সাপ থাপ থাকে ন সেইকাৰণে সাৱধান সৌ তাতে তাৰমানে 3ডাল সাপ ওলাইছে 3ডাল এতিয়া মাছবিলাক ওলাই আছে চাওক না এটা দুটাকৈ ওলাই আছে এতিয়া সকলোখিনি খতম হৈ গ'ল মানে আজিৰ কাৰণে খতম আৰু শেষ হৈ গ'ল আৰু এতিয়া ভিন্দু আছে নেকি তো এতিয়া দেখাই আছোঁ আপোনালোকক কিমানখিনি মাছ ধৰিলোঁ আজি দেখাই আছোঁ এইবিলাক চাওক আজিৰ বিশেষ আকৰ্ষণ আপোনালোকক দেখাই আছোঁ এইটো ডাঙৰ অঁ এইটো চাওক ইয়া বস্তা এই হৈছে এই বজাৰত গ'লে কেৱল মাছৰ দামখিনি আমি জানো নহয় ভয় লাগে মাছৰ দামখিনি শুনিলে কিন্তু ইয়াৰ কষ্টও আছে বহুত যিটো কাম কৰি এনজয় কৰা হয় সেই কামটোত আচলতে কষ্ট অনুভৱ নহয় ন ভাইটি কষ্টৰ অনুভৱ নহয় কিন্তু ইয়াতে কষ্টও আছে অলপ আৰু যেতিয়া আমি বজাৰলৈ যাওঁ তেতিয়া তাৰমানে দামখিনি শুনিলে আমি ভয় খাওঁ নহয় কিন্তু কষ্ট আছে এই অৱস্থা একেবাৰে তুৰ পুতুৰ চাওক একেবাৰে অৱস্থা বেয়া এই ভাইৰ বোলে অলপমান গাটো বেয়া মোৰো বেয়া তথাপিও আৰু উপায় নাই এইবিলাক লেতেৰা লাগিছে নহয় চাফ কৰিবলৈ লাগিব এতিয়া গৈ আছোঁ অলপমান গা পা ধুই ল'লোঁ তাৰমানে যিখিনি বোকা আছিল লাগি ন সেইখিনি চাফ কৰি দিলোঁ তো এতিয়া গৈ আছোঁ ঘৰলৈ নহয় আচলতে আমাৰ বাইদেউহঁতৰ ঘৰলৈ সৌতাতে ঘৰটো আৰু মাছ তাছ ধৰাখিনি সকলোখিনি বস্তু মানে শেষ হৈ গ'ল আৰু ভিডিঅ'টো বেছি দীঘলেই নকৰোঁ মাছখিনি ধৰি ল'লোঁ এতিয়া ঘৰলৈ যাম তো যিকোনো ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰ কৰিব নাপাহৰিব ভিডিঅ' ধন্যবাদ।